বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ স্বাগতম। আজি বনাম ভেদাইলতাৰ মাছৰ জোল আৰু ভেদাইলতাৰ বৰ। ভেদাইলতা বা পাদুৰী লতা এবিধ বনৌষধি লতা হয়। বিভিন্ন জেগাত হয়তো ইয়াক বিভিন্ন নামেৰে জনা যায়। কেঁচাতে থাকোঁতে ইয়াৰ এটা বিশেষ বেয়া গোন্ধ থকাৰ বাবে ইয়াক বহুতে বেয়া পায়, কিন্তু ৰন্ধাৰ পিছত ইয়াৰ গোন্ধটো নোহোৱা হৈ যায়। ভেদাইলতাৰ বিভিন্ন ঔষধি গুণ আছে, যেনে ই বিভিন্ন ধৰণৰ পেটৰ ৰোগ নিৰাময় কৰে, লগতে ডিচেণ্টেৰী, ডায়েৰিয়া, গ্ৰহণী আদিও ভাল হোৱাত সহায় কৰে আৰু মুখৰ ৰুচি ঘূৰি অহাটো ই সহায় কৰে। হজম শক্তি বঢ়াটো ভেদাইলতাই সহায় কৰে। হাঁপানি, বাত বিষ আদিৰ বাবেও ভেদাইলতা ভাল। অৰ্শ ৰোগত শিপাৰ ৰস খালেও ভাল বুলি কোৱা শুনিছোঁ। আমি ইয়াৰ কুমলীয়া পাতখিনি, একেবাৰে বুঢ়া পাত ল'ব নালাগে, আৰু যলৈকে ঠাৰিডাল ছিঙা যায় কোমলকৈ তালৈকে আমি ছিঙি ল'ম। ভেদাইলতাৰ লগত আমি অলপমান নৰসিংহৰ পাতো দিম, কাৰণ অকল ভেদাইলতা খাবলৈ ভাল নালাগিব। নৰসিংহৰ পাতখিনি আমি ঠাৰিৰ পৰা ছিঙি ল'ম। এতিয়া ভেদাইলতাৰ পাত আৰু নৰসিংহৰ পাতখিনি ভালকৈ ধুই মিক্সিত আমি অলপ অলপ পানী দি পিচি ল'ম। পিচি হোৱাৰ পিছত আমি এইদৰে এখন চাকনিৰে বা চালনীৰে আমি চালি ল'ম। চালি পানীখিনি উলিয়াই ল'ম আৰু যিখিনি সীতা ৰৈ যাব সেইখিনি আমি বৰ বনাবলৈ থৈ দিম। এয়া আমি ৰস আৰু সীতাখিনি ভাগ কৰি ল'লোঁ। এতিয়া আমি ভেদাইলতাৰ ৰসখিনি অলপমান উতলাই ল'ম। সেইটো নিজৰ ইচ্ছাৰ কথা, 2-3 মিনিট উতলাই ল'বও পাৰে, নল'লেও কথা নাই। এতিয়া এটা কেৰাহীত তেল দি আমি মাছখিনি ভাজি ল'ম। আমি যিকোনো মাছৰ লগতেই বনাব পাৰোঁ, কাৱৈ, মাগুৰ, শিঙি। এয়া মই ৰৌ মাছৰ লগত বনাইছোঁ। গতিকে নিজৰ ইচ্ছা অনুসৰি মাছ ল'লেই হ'ল, ভাজি ল'ব মাছখিনি। কোনোবাই নিৰামিষ খাব খুজিলে জিকা, পটল দিও এই জোল খাব পাৰে। আমাৰ মাছ ভজা হৈ গ'ল। জোল বনাবলৈ আমাক বেছি মছলাৰ প্ৰয়োজন নাই। পিঁয়াজ, আদা, নহৰু পিছা, জালুকৰ গুড়ি, পাঁচফোৰণ আৰু তেজপাত হ'লেই হৈ যাব। তেলৰো বেছি প্ৰয়োজন নাই। যিখিনি মাছ ভজা তেল আছিল তাতে অলপমান পাঁচফোৰণ দিছোঁ, তাতে পিঁয়াজ অলপমান দিছোঁ আৰু আদা নহৰু পিছা অলপ দিছোঁ আৰু অলপ থৈ দিছোঁ, যাতে পিছত কেঁচাকৈ দিব পাৰোঁ। এইখিনি অকণমান ভাজি ল'ম। আৰু হালধি প্ৰয়োজন ইচ্ছা কৰিলে দিবও পাৰে, নিদিলেও কথা নাই, যিহেতু জোলখনৰ ৰং ক'লাই হ'ব। যদি কোনোবাই তৰকাৰীখন অকণ গোটা বিচাৰে তেনেহ'লে বইল আলু অকণমান তেলত ৰসখিনি দিয়াৰ আগতে ভাজি ল'ব পাৰে। এতিয়া আমি উতলাই থোৱা ৰসখিনি দি দিম ইয়াতে আৰু অলপ উতল আহিবলৈ দিম। উতল আহিলে আমি ইয়াত আমাৰ কেঁচাকৈ থৈ দিয়া আদা নহৰু পিচাখিনি আৰু অকণ টুকুৰা টুকুৰকৈ থৈ দিয়া নহৰুখিনি দি দিম আৰু উতলিবলৈ দিম। এতিয়া আমি ইয়াত নিমখ আৰু তেজপাত দি উতলিবলৈ দিম আৰু উতল আহিলে মাছখিনি দি দিম। ক'বলৈ পাহৰিছিলোৱেই নহয়, ভেদাইলতাৰ গুটিয়ে হেনো দাঁতৰ বিষৰ উপশম কৰে আৰু লগতে সেতা দাঁতৰ ৰং চিকচিকীয়া কৰে। শেষত অলপ জালুকৰ গুড়ি দি দিব আৰু জলকীয়া খোৱা মানুহে কেঁচা জলকীয়া দুটামান ফালি দিব। যিহেতু মোৰ বাচ্ছাই খাব, মই জলকীয়া আজি দিয়া নাই। এয়া ভেদাইলতাৰ জোল তৈয়াৰ। এইবাৰ বনাম ভেদাইলতাৰ বৰ। ভেদাইলতাৰ বৰ বনাবলৈ আমি থৈ দিয়া সিঠাখিনিত অলপমান কুটি কুটি নহৰু দিছোঁ, কুটি জলকীয়া দিছোঁ, কুটি পিঁয়াজ দিছোঁ, তাতে অকণমান বেচন দিছোঁ। কোনোবাই যদি বেচন নিদি পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে বা মচুৰ দালি ভিজাই থৈ পিচিও ব্যৱহাৰ কৰিব পাৰে। অলপমান নিমখ দিলোঁ আৰু অলপমান খোৱা ছ'ডা দিলোঁ। এতিয়া গোটেইখিনি আমি সানি পেলাম। প্ৰথমতে পানী নিদিওঁ, কাৰণ ইয়াত অকণমান জেকা ভাৱটো আছে। যিখিনি যদি অকণমান পানীৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমি অকণমান পানী ছটিয়াই দিম আৰু বান্ধ খোৱাকৈ সানি লৈ বৰ বনাব পৰা অৱস্থাত ৰাখি দিম। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দি এইদৰে সৰু সৰু বৰ বনাই আমি অলপ অলপকৈ ভাজি ল'ম। আমাৰ ভেদাইলতাৰ বৰ তৈয়াৰ হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।